হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালে আছে। আজি মই ওলাইছোঁ নামঘৰলৈ, আৰু যিহেতু আমাৰ নামঘৰত ভাগৱত হৈ আছে, 7 দিন 7 ৰাতি ভাগৱত পাতিছে, সেই ভাবিলোঁ আজি ৰাতিপুৱাই যাওঁ, চাকি এগছ জ্বলাই আহে। আৰু দেহাই দেখিছেনে বাৰু, মোক শুই উঠি নাপালে, যিহেতু অকণমান আমনি দিগদাৰ লগাইছে, আৰু বৰষুণ দি আছে ন বহুত বেছি। আজি সোনকালে উঠিব লগা হ'ল, যিহেতু নামঘৰলৈ যাম বুলি কৈছিলোঁ, কিন্তু বহুত বেছি বৰষুণ অহাৰ বাবে দেখিছেনে পানী কেনেকুৱা হৈ গৈছে। সেই ভাবিলোঁ ৰাতিয়ে যামগৈ, এতিয়া মানে ৰাতিপুৱা নহ'ল আৰু যোৱা। ইয়াত দেখিছেনে, আমি এতিয়া ৰাতি প্ৰায় 7টা বাজিছে, 7টা বজাত গৈ আছোঁ আৰু আমি নামঘৰলৈ। আৰু এটা কথা কি জানেনে, মানে যিহেতু নামঘৰলৈ আহিবলৈ মানুহবিলাকে দিনত মানে কিছুমান মানুহে নোৱাৰিলে ন বৰষুণৰ বাবে, সেইবাবে এতিয়া বহুত বেছি মানুহ হৈছে আৰু নামঘৰত। এয়া চাওকচোন বাৰু, ৰাস্তাই ঘাটে মানুহবিলাকে আৰু এয়া আমি নামঘৰ পাই গ'লোহি ধুনীয়াকৈ। আৰু আমাৰ এইফালে দেহাক চাওকচোন বাৰু, মানে নামঘৰ পোৱা মাত্ৰকে দেহাই ইমান যে ফূৰ্তি পাইছে নহয়, ইমান ভাল পাইছে। সকলো মানুহবিলাককে দেখিছে ন, বহুত বেছি মনটো সি ভাল পাইছে, মনত ফূৰ্তি পাইছে। কিন্তু উপায় নাই আৰু চাওকচোন বাৰু, উৎপাতবিলাক। আইতা এগৰাকী বহি আছে, যিহেতু ময়ো চিনি নাপাওঁ, আৰু যিহেতু মই দুলীয়াজানৰ হয়, গোলাঘাটৰ নহয়। আৰু গোলাঘাটত যিহেতু মই মানুহজনৰ ডিউটিৰ বাবে থাকিব লগা হৈছে, সেইবাবে মানে গোলাঘাটত আছোঁ আৰু সেইকাৰণে বৰ ভালকৈ মই মানুহবিলাকক চিনি নাপাওঁ। এইবাৰ চাওকচোন বাৰু, আমাৰ দেহাই যদিও চিনি নাপায়, আইতাগৰাকীৰ লগত ধুনীয়াকৈ খেলি আছে। কিন্তু আমাৰ দেহাৰ এটা কথা ভাল কিন্তু দেই, মানে ভাল লাগে আৰু মানে চবৰ লগতে এডজাষ্ট হৈ যায় ধুনীয়াকৈ, চবৰ লগতে খেলে আৰু মাতে। কোনোবাই মাতিলে আৰু ডাঙৰ মানুহে নাযাওঁ বুলি নকয়, যায় ন, সেইকাৰণে ভাল লাগে আৰু দেহাক। চাওকচোন বাৰু, এইফালে নাচি বাগি আহিছে, মনত যে ইমান ভাল পাইছে নহয়। ৰাতিপুৱা অহা হ'লে চাগে আৰু ভাল লাগিলে হ'ল। আৰু যিহেতু মোৰো বহুত বেছি গাটো মানে ভাল লাগি থকা নাই, সেইবাবে মানে দিনত আহিব নোৱাৰিলোঁ, আৰু বৰষুণো দি আছিলে ন। আৰু এয়া চাওকচোন বাৰু, দেহাই ইমান ভাল পাইছে নহয়, ইফালে দৌৰিছে ইফালে দৌৰিছে। আৰু এয়া আমাৰ নবৌহেঁত বহি আছে, সি যিহেতু আমাৰ নবৌহেঁত আহি আছে দুলীয়াজানৰ পৰা। আৰু এই অকণমানিটি মানে মাকৰ লগত ধুনীয়াকৈ আৰু এইফালে আমি মানে নামঘৰৰ পাছফালে আহিলোঁ দেই চাবৰ কাৰণে। এইবিলাক মানে দেহাক দেখাবলৈ লৈ আহিলোঁ, যিহেতু দেহাই খেলি খেলি ভাগৰি গ'ল ন, আৰু অকণমান দিগদাৰ লগাইছিলে, সেইকাৰণে মানে এইফালে অকণমান দেখাবলৈ লৈ আহিলোঁ। এইবিলাক চাওকচোন, ইমান ধুনীয়াকৈ বনাই থৈছে মূৰ্তিবিলাক নহয়। এইফালেও আছে, মানে বহুত বেছি ভাল লাগিলে চাই পেলাই। আৰু মানে এটা কথা কি জানেনে, আৰু নামঘৰত মানে চাবলগীয়া বস্তু বহুত বেছি আছিলে, কিন্তু মইহে দেহাৰ লগত যিহেতু দেখাবলৈ নোৱাৰিলোঁ দেই। আৰু এইবিলাক চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়, ইমান ধুনীয়াকৈ বনাই দিছে। আৰু আমাৰ দেহাই কিন্তু বহুত ভাল পালে এইবিলাক, মানে চুই সকলোবিলাকে চুই মানে বহুত হেৰি কৰিলে, আৰু নহ'লে দিগদাৰ লগাই আছিলে। এইফালে বোলো অকণমান দেখাই লৈ আহোঁ, সেইফালে দেখিছেনে বাৰু। আৰু চবেই ফটো মৰাত ব্যস্ত হৈ আছে, আৰু এইফালে দেখিছেনে চবেই ফটো মাৰি আছে। আৰু মোৰ ফটো মৰা নহ'ল কিন্তু দেই। আৰু দেহাক এখন হাতত দেহাক লৈ আছোঁ মই, যিহেতু দাঙি লৈ আছোঁ, দেহাই অকণমান দিগদাৰ লগাইছিলে, দেহাকো লৈ আছোঁ। আৰু এটা চাইডে ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ, আৰু সেয়ে ভাবিলোঁ অকণমান দেখাই পেলাই আপোনালোককো মই দেহাকো লৈ আছোঁ, আৰু আপোনালোককো দেখাই আছোঁ দেই অকণমান। কেনে পালে জনাবচোন দেই। এইবিলাক চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়, মানে বহুত বেছিয়ে ভাল লাগিছে। আৰু কি ক'ম আৰু মই আপোনালোকক।
চাওকচোন। আৰু যে শেষ হ'লে কিবা মনটোৱে ভাল নালাগিব। মঙলবাৰ যিহেতু শেষ হ'ব ভাগৱত, আৰু শেষ হোৱাৰ পাছত মানে যোনদিনা শেষ হ'ব মঙলবাৰে, সেইদিনাখন মানে আমাৰ ইয়াত ভাওনা হ'ব। আৰু ভাওনা দিনাখনো বহুত বেছিয়ে ভাল লাগিব চাগে দেই। দেহাৰ পৰা চাবলৈ পাম নে নাপাম নাজানো আৰু, কিন্তু আজি মানে অকণমান দিগদাৰ লগাইছে আৰু বহুত বেছি খেলিলেও ন, সেইটো কাৰণে। আজিলৈ বাৰু ভিডিঅ'টো ইমানেই আছিল, এতিয়ালৈ আহিলোঁ, বাই।